BTC চলোৱা ক্ষেত্ৰত বা ডিপাৰ্টমেণ্টেল চলোৱা ক্ষেত্ৰত যিখিনি অভাৱ অভিযোগ আছে ইয়াৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দি পেলাই আলোচনা কৰিছোঁ যে আমাৰ যেটো 40টা আছিলে যেনবা 39 ডিপাৰ্টমেণ্ট এতিয়া ট্ৰান্সফাৰ হৈছে এই 39 ডিপাৰ্টমেণ্টৰ ডিস্ট্ৰিক্ট পৰ্যায়ত হওক বা সাব ডিভিজন পৰ্যায়ত হওক যিখিনি ডিপাৰ্টমেণ্টেল অফিচিয়েলছ বা ষ্টাফ লাগে হেতুকে আমি CM ছাৰৰ লগত মানে অতি সোনকালে বহি পেলাই হেতু এই প্ৰপোজালটো আমি সাবমিট কৰিম বুলি আমাৰ এটা ডিসিশন আহিল মততে ফৰেষ্টৰ ৰয়েলটিৰ ক্ষেত্ৰত হওক বা ল্যান্ড ৰেভিনিউৰ ক্ষেত্ৰতে হওক মততে এইবিলাক খুব গুৰুত্বপূৰ্ণ আলোচনা মততে আমি 39 ডিপাৰ্টমেণ্ট চলোৱা ক্ষেত্ৰত BTCয়ে কি অভাৱ অভিযোগ আছে হেতু বিষয় লৈ আমি আলোচনা কৰিম মততে ফুল ফ্লেজড কিছুমান অফিচাৰৰ অভাৱ আছে ষ্টাফ অভাৱ আছে সেইখিনি অভাৱটো আমি অতি সোনকালে আমাক ফুল ফ্লেজড কৰি দিব লাগে বুলি এই প্ৰপোজালটো দিছপুৰ লেখে যাব অতি সোনকালে সেইখিনি লৈ আমি আলোচনা কৰিম আৰু মাটিৰ পাট্টা দিয়া ক্ষেত্ৰত যেনেবা কোকৰাঝাৰ সাৰ্কেল বা সিডলি সাৰ্কেল বা বড়বাজাৰ সাৰ্কেল বা গোসাইগাঁও সাৰ্কেলৰ আন্ডাৰত বা কোকৰাঝাৰ সাৰ্কেলৰ আন্ডাৰত কিমান খাস মাটি পৰি পেলাই আছে আৰু খাস মাটিত কিমানজন মানুহে কিমান পপুলেশ্যনে আজিৰ দিনত অকুপাই কৰি পেলাই কাম কৰি পেলাই খাই আছে বা একচনীয়া মাটিত কিমান হাজাৰ বিঘাত মানুহে বসবাস কৰি পেলাই খেতি কৰি হওক বা ঘৰ বনাই হওক সেইবিলাক অকুপাই কৰি আছে হেতু ডিটেইলছ ভেৰিফাই কৰিবৰ কাৰণে আজি দায়িত্ব দিয়া হৈছে ল্যান্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ আৰু ইয়াৰ কাৰণে আমি যিখিনি ষ্টাফ লাগে ৰিটায়াৰ্ড পাৰ্চনসকলক আমি ইতিমধ্যে 200তকৈ বেছি আমাৰ তাত কিবাটো আহিছে ৰিটায়াৰ্ড পাৰ্চনবিলাক আহিছে হেতুকে আমি সাৰ্কেল ওয়াইজত দায়িত্ব দি পেলাই কাম কৰিবলৈ আৰম্ভ হ'ব তাৰমানে আমি প্ৰথমত ল্যান্ড মাটিৰ পজিশ্যনটো ল'ম মাটিৰ পজিশ্যন মানে সেই খাস মাটি কোকৰাঝাৰ সাৰ্কেলত আন্ডাৰত যেনবা 100 বিঘা খাস মাটি আছে এই 100 বিঘা কোকৰাঝাৰ সাৰ্কেলত 100 বিঘা খাস মাটিৰ ভিতৰত কিমান মানুহে বসবাস কৰি আছে 1000 মানুহ মানে 1000 পৰিয়াল না 2000 পৰিয়ালে বসবাস কৰি আছে সেইবিলাক ভেৰিফাই কৰিবৰ কাৰণে আমি আজি দায়িত্ব দিছে এটো শেষ হোৱাৰ পিছত মাটিৰ পাট্টা দিয়াটো আৰম্ভ হ'ব নতুন ব্লক মানে এনেকুৱা এটা সমষ্টি এটা ব্লক যেনেবা আজি বাউখুংৰি সমষ্টি এছেম্বলি সমষ্টি আছে ইয়াত নতুন ব্লক হ'ব এতিয়া কোকৰাঝাৰ একটা LSC হ'ব MLA ইয়াত একটা ব্লক এটোতো আছে অলরেডি বাউখুংৰি হিসাবে নাই বাউখুংৰি LSC হিসাবে নাই বাউখুংৰি হিসাবে একটা নতুন ব্লক পাব এটা দথমা একটা সমষ্টি আছে দথমাত একটা ব্লক অলরেডি আছে যেনেবা পৰ্বতজোৰা নতুন LSC হ'ব হৈছে ইয়াত নতুনকৈ আমি ব্লক পাম গোসাইগাঁও LSC একটা আছে ইয়াত অলরেডি গোসাইগাঁও ডেভেলপমেন্ট ব্লক আছে সেইবিলাক আৰু সিডলি সমষ্টি হিসাবে সিডলিত এটা ব্লক আছে ইয়াৰ প্ৰয়োজন নাই নতুন সমষ্টি ইয়াৰ পিছত বিজনী একটা LSC আছে ইয়াত বড়বাজাৰ ব্লক বিজনী আছে এফালে মানাস হিসাবে ব্লক নাই মানাস হিসাবে একটা ব্লক পাব এনেকুৱা আৰু মছলপুৰ সমষ্টি হিসাবে ব্লক নাই ইয়াত একটা ব্লক পাব এনেকুৱা লেজিসলেটিভ এছেম্বলি সিট হিসাবে LSC হিসাবে একটা ব্লক হেতু গভৰ্ণমেণ্ট অফ আসামৰ নটিফিকেশন এটো ক্যাবিনেট ডিসিশন হিসাবে আমি নতুন ব্লক পাব বাস